ৰাইজ কি খবাৰে এবাৰ পঢ়লো মৰলো দাউৰি দাউৰি এটা আপডেট লৈছো আপোনালোকৰ কাৰণে ৰাইজ আপোনালোকে জানানে আজিকালি যে চলিগিলে যে পৰীক্ষাত যদি ফেইল কৰে না এটা কাৰণ আছে আমাৰ গুৰুত্বই কিছুমান ভুল আছে কিয় গম পাইছে নে আগৰ দিনততো আমাৰ টিউচন একো নাছিল আমাৰ বুঢ়ো মাই বুঢ়া আতিহঁতে বিচনি মাৰি মাছ চোতালত পুৰা বহাই লৈছিল চেকা এডাল লৈ থাকিব যদি পঢ়িব নোৱাৰা নেওতাত কিবা ভুল কৰিছে দুই চাপ অহাৰ পৰা সহায় লগাই দিব আৰু আজিকালিৰ কিছুমান চলি বা ক্লাছ কমানটো কিবাকে যায় পায় বা দুটীয়া পাবাই নাপায় আগে টিউচন গধূলা হ'ল না পঢ়াৰ হ'ল টিউচন আৰু যেতিয়া অলপ টেকেনি হাল্লা মাই সেন্দুৰ কি চাবি সেন্দুৰ মানে চুলিৰ কাঠ দেখলি এনেকুৱা লাগবো এতিয়া চিতিয়াৱা পুৰা কঠিয়াই বৰষুণ দিছি পঢ়াকে গজি উঠছি সেন্দুৰ হে চুলিৰ কাঠ আৰু যি মোচানত যাব সেন্দে জানো গুৱাহাটী ডাঙৰ কটন কলেজখনতি পঢ়িব গেছি আজিকালি 8-9 পাবা লাগে তেতিয়াৰ পৰা মোবাইল আমিতো পঢ়ি থাকোঁতে মোবাইলৰ মতোই দেখা নাছিলো সেইকাৰণে আজিকালি চলি ফেল পৰে হয়নে না আপোনালোকে ক'বচোন